আমাৰ শ্বহীদ দীপক স্বৰ্গীয়াৰী আমাৰ গড়েশ্বৰৰ যি সাংবাদিক আছিলে তেখেতৰ আজি এটা স্পেচিয়েল ডে অবজাৰ্ভ কৰাৰ লগতে আজি ইয়াত এটা ক্ৰিকেট আয়োজন কৰিছে ক্ৰিকেট খেল এইটো উদ্বোধন কৰাৰ কাৰণে মই আহিছোঁ ইয়াৰ লগতে গড়েশ্বৰ কলেজ আৰু গড়েশ্বৰ পাৰ্কত বডফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰা ইয়াৰ লগতে আমাৰ গড়েশ্বৰ হায়াৰ ছেকেণ্ডাৰীত কিছুমান অসুবিধা আছে এই গোটেইখিনি মই আজি চালোঁ আৰু অতি শীঘ্ৰে এইবিলাক সমস্যা সমাধান কৰাৰ কাৰণে আমি চেষ্টা কৰিম গড়েশ্বৰ অঞ্চল যদিও ইনফ্ৰাষ্ট্ৰাকচাৰ অলপ পিছ পৰি আছে মানুহ যিমানখিনি ইয়াত আমাৰ নাগৰিক আছে আৰু যিমানখিনি ইয়াত আমাৰ সচেতন লোক আছে তেখেতসকলৰ সচেতনতা অন্য অঞ্চলতকৈ বহুত আগবঢ়া মই বহুত বছৰ আগৰ পৰাই ইয়াত একতা মিলা প্ৰীতি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আৰু এটা উৎসাহ এনি টাইম মই দেখি পাই আহিছোঁ যোৱা 20-25টা বছৰত যে গড়েশ্বৰ অঞ্চলটো আগুৱাই লৈ যাব লাগে চ' তেনেকুৱা অঞ্চলখনত আজি ইমান ভাল লোকসকল আছে এই অঞ্চলটো আগুৱাই নিয়াৰ কাৰণে আমি একেলগে কাম কৰিম তাত আমি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান স্থাপন কৰাৰ কাৰণে বিভিন্ন কাম হাতত লৈছোঁ শ্বহীদ আমি ইতিমধ্যে বিটিআৰ চৰকাৰৰ পৰা আমাৰ 10টা সাব ডিভিজনত 10টা আমাৰ সাংবাদিকসকলৰ কাৰণে এটা মডেল অফিচ নিৰ্মাণ কৰাৰ কাৰণে আমি এটা প্ৰপ'জেল এটা পাছ কৰিছোঁ গড়েশ্বৰটো সাব ডিভিজন নহয় তথাপিতো গড়েশ্বৰ অঞ্চলৰ আমাৰ সাংবাদিকসকলে যথেষ্ট চিনচিয়াৰ আৰু এই গোটেই বৃহত্তৰ অঞ্চলৰ নিউজটো যিহেতু সদায় মানে এটা নিউজ পৰিৱেশন কৰে বা অঞ্চলটোক চাই আছে চতুৰ্থ স্তম্ভটো শক্তিশালী কৰাৰ কাৰণে কাম কৰি আছে সেইকাৰণে গড়েশ্বৰতো এটা মডেল দীপক স্বৰ্গীয়াৰীৰ নামত মডেল এটা অফিচ নিৰ্মাণ কৰি দিয়াৰ কাৰণে আজি মই ঘোষণা কৰিছোঁ